নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নিয়োগ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰেই পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটি টিপি দিয়ক। বলক আমি আজিৰ ভিডিঅ'টি চাই লওঁ। চাওক, আজিৰ আপোনালোকৰ মাজলৈ আমি লৈ আহিছোঁ চাওক ইণ্ডিয়ান ইকনমিৰ 20টা মাল্টিপল চইচ কুৱেশ্যন আনচাৰ। বলক আমি গোটেই প্ৰশ্নকেইটা উত্তৰকেইটা চাই লওঁ বলক। চাওক, ইয়াত প্ৰথম প্ৰশ্নটি আছে। চাওক, ইয়াত প্ৰথম প্ৰশ্নটি আছে দ্য ফুল ফৰ্ম অফ ONGC ইজ। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন, আৰু বিটো আছে অইল এণ্ড গেছ কৰ্পৰেশ্যন লিমিটেড, আৰু চিটো আছে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, আৰু ডিটো আছে নন অফ দি এবভ। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন। আৰু চাওক, 2 নম্বৰ প্ৰশ্নটি আছে ইন দি ইণ্ডাষ্ট্ৰিয়েল পলিচি অফ ইণ্ডিয়া 1991 হাউ মেনি ইণ্ডাষ্ট্ৰিজ ৱেৰ ৰিজাৰ্ভড অনলি ফৰ দি পাব্লিক চেক্টৰ। আৰু চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ এ আছে 5, বি আছে 3, চি আছে 8, আৰু ডি আছে 50। আৰু চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চি 8। আৰু চাওক, 3 নম্বৰ প্ৰশ্নটি হৈছে দ্য টোটেল নাম্বাৰ অফ ষ্টেটছ আণ্ডাৰ দি নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ইজ। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ এ আছে 5, বি আছে 6, আৰু চি আছে 7, ডি আছে 8। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডি 8। আৰু চাওক, 4 নম্বৰ প্ৰশ্নটি হৈছে দ্য গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া ৱাজ ইমপ্লিমেণ্টেড মেইনলি অন হুইচ অফ দি ফলোয়িং ক্ৰপছ। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ হুইট, ৰাইচ, টি, আৰু ডিটো আছে কফি। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ হুইট। আৰু চাওক, 5 নম্বৰ প্ৰশ্নটি চাওঁ আহক আমি হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ ইণ্ডিয়া এজ পাৰ দি 2011 চেঞ্চাছ। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ এ আছে 74.4, বি আছে 73.2, আৰু চি আছে 65.2, আৰু ডি আছে 55.2। চাওক, ইয়াত শুদ্ধ উত্তৰ হৈছে এ 74.4। আৰু চাওক, 6 নম্বৰ প্ৰশ্নটি হৈছে দ্য চেয়াৰমেন অফ দি 14th ফাইনেন্স কমিশ্যন ইজ। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ ৱাই ভি ৰেড্ডি, আৰু বিটো আছে ৱাই এছ পি থৰেট, আৰু চি আছে টি এছ বিজেএন, আৰু ডি আছে বিজে এছ কেলকাৰ। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ ৱাই ভি ৰেড্ডি। আৰু চাওক, ইয়াত 7 নম্বৰ প্ৰশ্নটি আছে এনেধৰণৰ হুইচ অফ দি ফলোয়িং ইজ নট এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট টেক্স। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ ইনকম টেক্স, কাষ্টম ডিউটি, চেণ্ট্ৰেল এক্সাইজ, আৰু ডিটো আছে লেণ্ড ৰেভিনিউ। আৰু চাওক, ইয়াত শুদ্ধ উত্তৰটি হৈছে ডি লেণ্ড ৰেভিনিউ। আৰু চাওক, 8 নম্বৰ প্ৰশ্নটি আছে হুইচ অফ দি ফলোয়িং ইজ এক্সক্লুচিভলি প্ৰডিউচড ইন আছাম। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ চিল্ক, মুগা, নাইলন, নন অফ দি এবভ। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বি মুগা। আৰু চাওক, 9 নম্বৰ প্ৰশ্নটি আছে হুইচ অফ দি ফলোয়িং ইজ দি লাৰ্জেষ্ট চ'ৰ্চ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰ্নিং ফ্ৰম টেক্স ৰেভিনিউ। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ চেণ্ট্ৰেল এক্সাইজ, কাষ্টম ডিউটি, ইনকম টেক্স, আৰু ডিটো আছে ৱেল্থ টেক্স। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ চেণ্ট্ৰেল এক্সাইজ। আৰু চাওক, 10 নম্বৰ প্ৰশ্নটি হৈছে ইণ্ডিয়ান ইকনমি ইজ এ কেপিটেলিষ্ট ইকনমি, ছ'চিয়েলিষ্ট ইকনমি, মিক্সড ইকনমি, আৰু ডিটো আছে নন অফ দি এবভ। চাওক, ইয়াত শুদ্ধ উত্তৰটি হৈছে চি মিক্সড ইকনমি। আৰু চাওক, 11 নম্বৰ প্ৰশ্নটি হৈছে হুইচ অফ দি ফলোয়িং ৰিচোৰ্চেছ ইজ নন ৰিনিউৱেবল। চাওক, ইয়াৰ অপশ্যন আছে এনেধৰণৰ ক্ৰুড অইল, ফৰেষ্ট, ছ'লাৰ এনাৰ্জি, ডিটো আছে নন অফ দি এবভ। আৰু চাওক, ইয়াত শুদ্ধ উত্তৰটি হৈছে এ ক্ৰুড অইল। আৰু চাওক, 12 নম্বৰ প্ৰশ্নটি আছে এনেধৰণৰ হুইচ অফ দি ফলোয়িং ইজ এ মেজৰ ডিটাৰমিনেশ্যন অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট, পপুলেশ্যন গ্ৰ'থ, আৰু চিটো আছে এডুকেশ্যন, আৰু ডিটো আছে নন অফ দি এবভ। চাওক, ইয়াত শুদ্ধ উত্তৰটি হৈছে চি এডুকেশ্যন। আৰু চাওক, 13 নম্বৰ প্ৰশ্নটি হৈছে ছেক্স ৰেচিঅ' ইন ইণ্ডিয়া একৰ্ডিং টু দি চেঞ্চাছ 2011 ইজ। এ আছে 910, 835, 940, 987। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চি 940। আৰু চাওক, 14 নম্বৰ প্ৰশ্নটি চাওঁ আহক আমি শ্বিফটিং কাল্টিভেশ্যন ইজ এ প্ৰেক্টিচ ইন। ইয়াত অপশ্যন আছে এনেধৰণৰ হিলি এৰিয়া, প্লেইন এৰিয়া, ডিজাৰ্ট, নন অফ দি এবভ। চাওক, ইয়াত শুদ্ধ উত্তৰটি হৈছে এ হিলি এৰিয়া। আৰু চাওক, 15 নম্বৰ প্ৰশ্নটি হৈছে ক্ৰপিং ইণ্টেনচিটি মিনছ। আৰু চাওক, ইয়াত অপশ্যন আছে এনেধৰণৰ নেট ক্ৰপ এৰিয়া অব্লিক গ্ৰছ ক্ৰপ এৰিয়া ইনটু 100। ডিটো আছে গ্ৰছ ক্ৰপ এৰিয়া অব্লিক নেট চ'ন এৰিয়া ইনটু 100। আৰু চাওক, চিটো আছে গ্ৰছ ক্ৰপ এৰিয়া বাই টোটেল এৰিয়া ইনটু 100, আৰু ডিটো আছে নন অফ দি এবভ। চাওক, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বি গ্ৰছ ক্ৰপ এৰিয়া বাই নেট চ'ন এৰিয়া ইনটু 100। আৰু চাওক, 16 নম্বৰ প্ৰশ্নটি চাওঁ আমি এন ইনষ্টিটিউচনেল চ'ৰ্চ অফ এগ্ৰিকালচাৰ
Agricultural finance in India is চাওক ইয়াত অপশ্যন আছে এনেধৰণৰ মানি লেণ্ডাৰ লেণ্ডলৰ্ড কমাৰ্চিয়েল বেংক আৰু ডিটো আছে নন অফ দি এবভ চাওক ইয়াত শুদ্ধ উত্তৰটি হৈছে চি কমাৰ্চিয়েল বেংক আৰু চাওক 17 নম্বৰ ওৱান প্ৰব্লেম অফ এগ্ৰিকালচাৰেল মাৰ্কেটিং ইন ইণ্ডিয়া ইজ weak transport system, poor quality of agri products, influence of middlemen, all of the above. চাওক ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডি all of the above. চাওক 18 নম্বৰ প্ৰশ্নটি হৈছে the main object of second plan was A টো আছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট আৰু বি টো আছে এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট চি টো আছে কণ্ট্ৰল অফ ইনফ্লেশ্যন আৰু ডি টো আছে ডেভেলপমেণ্ট অফ দি ছাৰ্ভিচ ছেক্টৰ আৰু চাওক ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট আৰু চাওক 19 নম্বৰ প্ৰশ্নটি হৈছে দ্য ফাৰ্ষ্ট ফাইনেন্স দ্য কমিশ্যন ৱাজ কনষ্টিটিউটেড ইন দি ইয়েৰ চাওক ইয়াৰ অপশ্যন আছে এনেধৰণৰ 1947 1950 1951 1952 আৰু চাওক ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডি 1951 আৰু চাওক 20 নম্বৰ প্ৰশ্ন গ্ল'বেলাইজেশ্যন মিনছ আৰু চাওক ইয়াত অপশ্যন আছে এনেধৰণৰ ইণ্টাৰনেশ্যনেল ডিপেণ্ডেন্স কণ্ট্ৰল অফ দি ইকনমি ফ্ৰম দি ৱৰ্ল্ড মাৰ্কেট আৰু চিটো হৈছে ইণ্টিগ্ৰেশ্যন অফ নেশ্যনেল দি ইকনমি উইথ দি ৱৰ্ল্ড ইকনমি আৰু চাওক ইয়াত ডিটো আছে নন অফ দি এবভ চাওক ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চি ইণ্টিগ্ৰেশ্যন অফ নেশ্যনেল ইকনমি উইথ দি ৱৰ্ল্ড ইকনমি তেনেহ'লে বন্ধু বান্ধৱীসকল আমি আশা কৰিম এই 20টা মাল্টিপল চইচ কুৱেশ্যন আনচাৰে আপোনাক অসমৰ আগন্তুক হ'বলগীয়া পৰীক্ষাবিলাকত সহায়ক হ'ব তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ আপোনালোকৰ মাজলৈ ইণ্ডিয়ান ইকনমিৰ এই 20টা প্ৰশ্নৰ উত্তৰে আমি আগবঢ়ালোঁ বন্ধু বান্ধৱীসকল আপুনি এই গোটেই পোষ্টটি আপুনি আমাৰ অফিচিয়েল ৱেবছাইট www.newgassam.in লিখিত আকাৰে আছে আপুনি আমাৰ অফিচিয়েল ৱেবছাইটলৈ আহি এই গোটেই পোষ্টটি এবাৰ চেক কৰি চাই ল'ব পাৰে আপুনি আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ বিদায় মাগিছোঁ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিউজ আছাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটি টিপি দিয়ক আৰু লগতে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ জয় আই অসম